নমস্কাৰ জনাইছোঁ। নমস্কাৰ। হয়, আপোনাৰ নামটো নবীন চন্দ্ৰ দত্ত, নবীন চন্দ্ৰ দত্ত। নমালী ঢেকীয়াজুলি সোণাৰী গাঁও। আচলতে আপুনি এটা যোনটো প্ৰচেষ্টা ল'লে, এইটো যোনখিনি আপোনাৰ বাইচাইকেলখনত, এইখন চাইকেলত যোনকেইটা এইকেইটা লিখিছে যে আপুনি সজাগতা সমিতিৰ উদ্দেশ্যে চাইকেল ভ্ৰমণ, জল সংৰক্ষণ আৰু সেউজ ধৰা প্লাষ্টিক বৰ্জন, এটা ধুনীয়া আপুনি এখন ফলক লগাই লৈছে আৰু পিছফালে লগাই লৈছিলে। আপুনি পিছফালে কি লিখি দিছিলে একবাৰ ক'ব? চাইকেল চলক, দায়িত্ব ৰাখক, প্ৰদূষণ দূৰ কৰক, এখন হয় হয়। আচলতে এই কথাটো কেনেকৈ ধৰণৰ মনলৈ আহিলে আপুনি? কেনেকৈ ধৰণৰ মানে মই দিল্লীলৈ চাইকেল লৈ গৈছিলোঁ অসমৰ পৰা দিল্লীত চাইকেল লৈ গৈছিলোঁ। হয়, চাইকেললৈ যাওঁতে মানে দিল্লীত IIT গৈছিলোঁ। IIT যাওঁতে IIT তাৰমানে ল'ৰাকেইটা আমাৰ লগত গৈ দেখি চাইকেল চলাই গৈ আছিলে IIT। মই বোলো IIT ল'ৰাটো চাইকেল নচলায়, বাইকহে চলায়, তুমিয়ে চাইকেল চলালে কথাটো কি? আমাক বোলে চাইকেল চলাব নিদিয়ে, আমাৰ তাত মানে চবে মানে বাইক চলাব নিদিয়ে, চাইকেল চলাব লাগে। তাৰপৰা মই বোলো এই কথাটো মোৰ মূৰত সোমাই গ'ল। মই বোলো আমাৰ অসমতো পাৰিলে মই বোলো চাইকেলৰ পৰিৱেশটো পাৰিলে আনোচোন। সেইকাৰণে মই বস্তুটো মই চাইকেলৰ পৰিৱেশ কৰিবৰ কাৰণে মই গোটেই অসমত তাৰমানে 310খন কলেজ আছে, সেই কলেজত মানে সোমাই এখন গুৱাহাটী পত্ৰ দি মই তেওঁলোকক কম যে আপোনালোকৰ ল'ৰাবোৰক 5 কিলোমিটাৰ হ'লেও চাইকেলখন চলাবলৈ অনুৰোধ কৰোঁ। মই এনেকৈ অনুৰোধ আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মোক দিয়কচোন। মোৰ সম্পূৰ্ণ পৰিচয় নবীন চন্দ্ৰ দত্ত, নমালী ঢেকীয়াজুলি সোণাৰী গাঁও। সোণাৰী গাঁও মানে আপুনি তিতাবৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যোৰহাট জিলাৰ আৰু এই বিষয়বস্তুটো কিমান দিনৰ পৰা আপুনি চাইকেলত এনেকৈ লগাই ঘূৰি ফুৰিছে? এইটো আজি মই মানে ডেৰ মাহ আজি মই ডিব্ৰুগড় গৈছোঁ। ডিব্ৰুগড় মানে ৰেডিঅ' চেণ্টাৰত মই সাক্ষাৎকাৰ দিছিলোঁ। এই বিষয়বস্তুটো এই বিষয়টোৰ ওপৰত দিছিলোঁ মই। এতিয়া চাইকেলৰ পৰিৱেশটো আহিব লাগে, আমাৰ চাইকেলটো নাইকিয়া হ'ল আৰু বহুত ল'ৰা ছোৱালী এনেকৈ ধ্বংস পাইছে চাইকেলৰ কাৰণে, বহুত মৃত্যুবৰণ গৈছে আৰু প্ৰদূষণ হেৰি হৈ গ'ল। এতিয়া দিল্লীতটো ওলাব নোৱাৰি হৈছে বস্তু, আমাৰ ইয়াতো প্ৰদূষণৰ হেৰি হৈছে। পাৰিলে এই বস্তুটো পাৰিলে প্ৰদূষণমুক্ত হ'বৰ কাৰণে মই চেষ্টা এটা কৰিছোঁ। আচলতে আপোনালোকে সকলোৱে দেখিলে দৰ্শক, মই আচৰিত হ'লোঁ। আচলতে মই সাধাৰণতে আহি আছিলোঁ তিতাবৰ অভিমুখে আৰু বৰ্তাক লগ পালোঁ চাইকেল এখনত দেখি পিনি মই অবাক হ'লোঁ। আচলতে কিবা কনচেপ্টবিলাক মানুহবিলাক লৈ নুফুৰে। আচলতে মই দেখি পিনি সঁচাই আচৰিত হ'লোঁ। বৰ্তা আপুনি কিন্তু এটা ভাল পদক্ষেপ নে আমাৰ কলেজবিলাক বেছি দূৰ নচলাই এইবিলাক আজিকালি। তহঁতে 5 কিলোমিটাৰমান যদি আৰম্ভ কৰে, ক্ৰমান্বয়ে বাঢ়ি গৈছে 5-10 কিলোমিটাৰ। মই এইটো অনুৰোধ কৰিম মানে চাইকেলখন চলাবলৈ প্ৰদূষণমুক্ত হ'ব আৰু লগতে নিজৰ প্ৰেছাৰ, ডায়েবেটিছ, হাৰ্ট এইকেইটাৰ কাৰণে কিন্তু চাইকেলখন বৰ ভাল। হয়, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা প্ৰচেষ্টা হাতত লওক।